ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ফ্ৰুট সালাডৰ ৰেচিপি। বহুত ল'ৰা ছোৱালীয়েও ফ্ৰুট এনে খাবলৈ ভাল নাপায়, ডাঙৰ মানুহেও ভাল নাপায়। বহুতৰে ঘৰত ফ্ৰুট শুকাই যায়। কেনেকৈ সালাড বনাই সোৱাদ লগাকৈ খাব পাৰি, মই আজি এই ভিডিঅ'টোত আপোনালোকক তাকে দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো চাওঁ আহকচোন কেনেকৈ তৈয়াৰ কৰিছোঁ। ফ্ৰুট সালাডৰ বাবে মই এইকেইবিধ ফল লৈছোঁ। এয়া কল লৈছোঁ, বেদানা লৈছোঁ, আঙ্গুৰ, আপেল আৰু মৌচুম্বী আৰু মধুৰিআম লৈছোঁ। ফ্ৰুটছ আপোনালোকে নিজৰ পচন্দ মতে ল'ব পাৰিব। সালাডৰ বাবে দৈ লৈছোঁ। ইয়াত চেনি দিলোঁ, 4 চামুচ চেনি, আৰু চেনি দিয়াৰ পিছত ইয়াতে ব্লেক সল্ট দিম, 1/2 চামুচ ব্লেক সল্ট দিলোঁ। গোটেই বস্তুখিনি এতিয়া ভালদৰে মিহলাই ল'ম। দৈখিনি আধা ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি দিম ঠাণ্ডা হ'বলৈ। আপেলটো প্ৰথমে কাটি ল'ম, পিচ পিচকৈ সৰু সৰুকৈ কাটিব লাগিব। আপেল এনেদৰে সৰু সৰু পিচ কৰি কাটি ল'ব। এনেকৈ কাটি লৈছোঁ। এতিয়া মৌচুমীটো কাটিম। মৌচুমীও সৰু সৰু পিচ কৰি ল'ব লাগিব। মৌচুম্বী এনে সৰু সৰু পিচ কৰি কাটি ল'ব। এইখিনিমান পিচ কৰিব। এতিয়া বেদানাটো আকৌ বাকলি গুচাই গুটিবোৰ উলিয়াই ল'ম। এনেদৰে বেদানাৰ গুটি উলিয়াই লৈছোঁ। বেদানাৰ গুটিবোৰ উলিয়াই থৈ দিলোঁ প্লেটত। এতিয়া মধুৰিটো কাটি ল'ম। মধুৰি এনেদৰে কাটি ল'লোঁ সৰু সৰু পিচ কৰি। এতিয়া কল কাটি লওঁ। মই কল এটাই লৈছোঁ। কল ইমান ভালো নাপাওঁ খাবলৈ। কলটো এতিয়া সৰু সৰুকৈ কাটিম। কল এনেকৈ স্লাইচ কৰি কাটি লৈছোঁ। এতিয়া আৰু লগত চেৰি লৈছোঁ 4টা চেৰি মই গাৰ্নিছ কৰিম। এয়া আঙ্গুৰ লৈছোঁ। আঙ্গুৰকেইটা দুফাল কৰি থ'লে হ'ব। এটা আঙ্গুৰ মাজেৰে ফালি দি তেনেকুৱাকৈ কৰি ল'ব লাগিব। এনেদৰে দুফাল কৰি ল'ব লাগিব। গোটেই ফলখিনি এনেদৰে মই কাটি ল'লোঁ। আধা ঘণ্টা হৈ গ'ল। দৈখিনি উলিয়াই আনিলোঁ ফ্ৰিজৰ পৰা। এতিয়া ইয়াত মই ফ্লেভাৰ এড কৰিম। মই ইয়াত ৰ'জ ফ্লেভাৰ এড কৰিম। অৱশ্যে এইটো অপশ্যনেল হয়। ঘৰত যদি মজুত নাথাকে আপোনালোকে এইটো নকৰিলেও হ'ব। মোৰ ঘৰত আছে বাবে মই ইয়াত 1/2 চামুচ ৰ'জ ফ্লেভাৰ এড কৰিম। 1/2 চামুচ মই এইটো ফ্লেভাৰটো দি দিলোঁ ইয়াতে। দৈখিনি ভালদৰে মিহলাই দিলোঁ। এতিয়া ইয়াত ফ্ৰুটছখিনি ঢালি দিম। ফ্ৰুটছখিনি মিহলাই লওঁ। গোটেই ফ্ৰুটছখিনি দৈৰ লগত ভালদৰে মিহলাই ল'ম। এতিয়া ফ্ৰুটছৰ এই মিশ্ৰণটোত এতিয়া মই আকৌ ব্লেক সল্ট দিলোঁ 1/2 চামুচ। নিমখীয়া টেষ্ট হ'লে ভাল হয়। 1/2 চামুচ আকৌ ইয়াত মই চাট মছলা দিম। চাট মছলা ঘৰতে তৈয়াৰ কৰি লৈছোঁ। আপোনালোকেও তৈয়াৰ কৰি ল'ব পাৰে। এইখিনি আকৌ ভালদৰে মিহলাই ল'লোঁ। এতিয়া এই মিশ্ৰণটোত কনডেন্স মিল্ক আৰু গাখীৰ মিহলাম। দুয়োটা বস্তুৱে ফ্ৰুটছৰ সোৱাদ আৰু বঢ়াব। পেকেট গাখীৰ ল'লেও হ'ব। ইয়াত এতিয়া মৌ মিহলাম। মৌৱে আৰু সোৱাদ বঢ়াব। মই 2 চামুচ মৌ মাত্ৰ ইয়াতে দি দিলোঁ। এনেদৰে মই ফ্ৰুট সালাড তৈয়াৰ কৰিলোঁ। চাবচোন আপোনালোকে ভিডিঅ'টো কেনে পালে। যদি ভাল লাগিছে
কমেণ্ট নিশ্চয় কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰো কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। পুনৰ নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিম। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।